মৰমৰ শিক্ষাৰ্থীসকল, তোমালোক নিশ্চয় ভালে আছা। মই আজি তোমালোকক পুতলা নাচ পাঠটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পাঠটোত প্ৰীতম নামৰ এজন ল'ৰাৰ বিষয়ে কোৱা হৈছে। প্ৰীতমহঁতৰ বিদ্যালয়লৈ পুতলা নাচৰ দল এটা আহিছে। সেইদিনা সন্ধিয়া প্ৰীতম মাক দেউতাকৰ সৈতে পুতলা নাচ চাবলৈ যাব। ইফালে আকৌ পূজাৰ বতৰ, চাৰিওফালে আনন্দ উল্লাহৰ পৰিৱেশ। সেইকাৰণে প্ৰীতমৰ মনতো আনন্দ। প্ৰীতমৰ দেউতাকে আবেলিৰ পৰাই তাক সাজু হ'বলৈ কৈ আছে যদিও প্ৰীতম কিন্তু সাজু হোৱা নাছিল। সকলো কাম তাক মাকে কৰি দিব লাগে। সি মাকে নকৰিলে একো কাম নিজে কৰিব নোৱাৰে। মাকে প্ৰীতমক সাজু কৰাই মানে 6 বাজি গ'ল। ইফালে আকৌ পুতলা নাচ 6:30 বজাত আৰম্ভ হোৱাৰ কথা। খোজকাঢ়ি বিদ্যালয়ৰ খেলপথাৰ পাইগৈ মানে আৰু অলপ সময় গ'ল। ইতিমধ্যে প্ৰীতমৰ লগৰ পল্লৱ, ইপ্সিতা, সুকন্যাহঁত প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই গৈছে। এতিয়া প্ৰেক্ষাগৃহ মানে কি জানানে? প্ৰেক্ষাগৃহ মানে হৈছে সভা সমিতি পতা ঘৰ, য'ত অভিনয়, নৃত্য, গীত আদি প্ৰদৰ্শন কৰা হয়। সেই ঘৰটোৱে হৈছে প্ৰেক্ষাগৃহ। প্ৰীতমহঁত বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱাৰ পিছত প্ৰীতমৰ দেউতাকে খেলপথাৰৰ দাঁতিত থকা জামু গছজোপাৰ তলত মাক আৰু প্ৰীতমক ৰ'বলৈ কৈ তেওঁ টিকট ঘৰৰ ফালে আগুৱাই গ'ল। টিকট ঘৰৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী। বাহিৰত আঁৰি থোৱা পুতলা নাচৰ ছবিবোৰ দেখি প্ৰীতমৰ পৰী বাইদেৱে কোৱা পুতলা নাচৰ কথাবোৰ তাৰ মনলৈ আহিল। পৰী বাইদেৱে কৈছিল যে পুতলা নাচৰ পুতলাবোৰক ওপৰৰ পৰা এজন মানুহে সূতাৰ সহায়ত নচুৱায় আৰু পুতলাবোৰৰ মাতবোৰ পেপাৰ সহায়ত মানুহেই উলিয়ায়। প্ৰীতমে পুতলাবোৰে কথা কোৱা, নচা, গান গোৱা, যুদ্ধ কৰা আদিৰ কথা ভাবিবলৈ ধৰিলে। তাৰ একেলৰে প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই যাবলৈ মন গ'ল। কিন্তু ভিতৰলৈ যাবলৈ টিকটৰ প্ৰয়োজন। ইফালে প্ৰীতমৰ দেউতাকে টিকট লৈ উভতি অহাই নাই। টিকট ঘৰৰ খিৰিকীখনৰ ওচৰ পাওঁ পাওঁ হৈছে। তেনেতে দেউতাকে সিহঁতৰ ফালে উভতি আহি ক'লে যে টিকট নাপালোঁ, ব'লা আমি ঘৰলৈ যাওঁগৈ। প্ৰীতমে তেতিয়া ক'লে, তাৰমানে আমাৰ দেৰি হ'ল দেউতা। প্ৰীতমৰ কথা শুনি মাকে ক'লে যে তুমিয়ে দেখোন দেৰি কৰালা। মাক দেউতাকে প্ৰীতমক আৰু একো নক'লে। মাক দেউতাকৰ সৈতে ঘৰলৈ আহি থাকোঁতে প্ৰীতমৰ নিজৰ ওপৰতে খং উঠিল আৰু কিবা এটা ভাবি প্ৰীতম হঠাৎ ৰৈ দিলে। মাক দেউতাকে তাক ঘূৰি চালে। মাকে সুধিলে যে কি হ'ল। প্ৰীতমে তেতিয়া দুখ মনেৰে ক'লে, মা, আজিৰ পৰা মই নিজৰ কাম নিজে কৰিম, সময় আৰু নষ্ট নকৰোঁ। প্ৰীতমৰ কথা শুনি মাক দেউতাকে এজনে আনজনলৈ চালে আৰু দেউতাকে আনন্দ মনেৰে তাৰ ফালে আগবাঢ়ি আহি ক'লে যে এয়াহে ভাল ল'ৰাৰ কথা, কাইলৈ আমি আকৌ আহিম আৰু পুতলা নাচ চামেই। দেউতাকে এনেদৰে কোৱাত প্ৰীতমৰ মনটো শেষত ভাল লাগিল। এতিয়া শিক্ষাৰ্থীসকল, তোমালোকে বুজি পালানে? সময়ৰ কাম সময়ত নকৰিলে কি হয়? তোমালোকেও সদায় সময়মতে কামবোৰ কৰিবা আৰু যিখিনি পাৰা সেইখিনি কাম নিজে কৰিবলৈ চেষ্টা কৰিবা দেই।